নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোবোৰ ভালে আছেনে? আমি ভালে আছোঁ আৰু আপোনালোকে কমেণ্টত জনাব দেই। আজি আমি ওলালোঁ নামঘৰলৈ যাওঁ বুলি গোটেইখিনি। অকল ভাইটি নাই অহা, ইয়াৰ মানে নাইট ডিউটি আছিলে, নাইট ডিউটি কৰি আহি এতিয়া শুওঁ বুলি ক'লে, সেইকাৰণে নাহিলেহি আৰু আমি কেইটাই আহিছোঁ। আৰু ব'লকচোন আজি আমি আমাৰ লগতে আপোনালোককো লৈ যাওঁ নামঘৰলৈ বুলি। আৰু পানীতোলা নামঘৰলৈ আমি প্ৰায় গৈ থাকোঁ, আপোনালোকে নিশ্চয় ভিডিঅ'বিলাকত দেখিছে, গমো পায়। আৰু ইয়াৰ মানুহখিনিয়ে যিখিনি মোৰ চিনাকি মানুহে ভিডিঅ' চায় তেওঁলোকেতো জানেই, আৰু নজনাসকলে যিসকলে নাই দেখা নামঘৰ ভাগলৈ আজিলৈকে অহা নাই, আহিব পাৰে কিন্তু দেই। বহুত ভাল আৰু শান্তিময় পৰিৱেশ। এয়া গেটৰ মুখ পালোঁহি আমি, এখন প্ৰথম গেট আৰু এখন আছে, সেইখন পালেহে আমি মানে নামঘৰ ভাগ পামগৈ। নামঘৰলৈ গ'লে মনটো কিবা ইমান ভাল লাগি থাকে। আপোনালোকৰ তেনেকুৱা হয়নে বাৰু? আৰু মনটো মুকলি লাগে, সকলোবোৰ যেন দুখ কষ্ট পাহৰি মানে যোৱা নিচিনা লাগে আৰু ইমান শান্তিময় মানে পৰিৱেশটো। আপোনালোকে যিসকলে আহিছেতো তেওঁলোকে গম পায়েই। আৰু মোৰতো কিন্তু ভাল লাগে নামঘৰ বা মন্দিৰলৈ গৈ খুব ভাল পাওঁ মই। এয়া আহি পালোঁহিয়ে গেটৰ মুখত, সোমাওঁ এতিয়া। আপোনালোকক ভিতৰৰ ভাগ দেখাম, আপোনালোকক কেনেকুৱা। আমিতো আহিয়ে থাকোঁ প্ৰায়, আপোনালোকক দেখাইছোঁ আগৰ ভিডিঅ'ত, দেখিছে কিজান। যিসকলে নাই দেখা চাব আৰু আহিবচোন, আৰু মনৰ আশা লৈ আহিব। যিকোনো মানে আপোনালোকে সফল হ'বই। মই মানে কেইবাটাও মোৰ ফল পাইছোঁ, মই সেইকাৰণে এই নামঘৰ ভাগলৈ আহোঁ আৰু এতিয়াও আহিছোঁ। আৰু আমি প্ৰত্যেক বছৰে আহোঁ, প্ৰত্যেক বছৰ মানে আমি বছৰটোত দুবাৰ তিনিবাৰ হয় আৰু অহাৰ। মই অহাৰ পৰা এতিয়ালৈকে মই 3বাৰ 4বাৰমান আহিলোঁ কিন্তু দেই। মই বিয়া হোৱাৰ পাছৰ কথা কৈছোঁ, মাহঁতে তাৰ আগতে বহুতবাৰ আহিছে হেনো। মাহঁতৰ কথা মই তেতিয়া নাজানো বাৰু, হ'লেও মই পৰিৱেশটো আপোনালোকক দেখাইছোঁ। ইমান ধুনীয়া দিছেনে, ঠাণ্ডা একদম মানে। নামঘৰ ভাগৰ ভিতৰ ভাগ আপোনালোকৰ কেনেকুৱা লাগিল জনাব। আমি চাকি বন্তি জ্বলালোঁ, সকলোখিনি কৰি হৈ গ'ল, চাহো খালোঁ আৰু এতিয়া ঘৰলৈ যাওঁ। আজিৰ ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক কমেণ্ট